অভিভাৱক হিচাপে মই প্ৰথম খুব আচৰিত হৈছিলোঁ, প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ বুলি গম পায়। কিন্তু বৰ্তমান যথেষ্ট ভাল লাগিছে, সুখী অনুভৱ কৰিছোঁ, গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু মোৰ যিখিনি বন্ধু বান্ধৱ, ঘৰৰ পৰিয়ালৰ সদস্য, ওচৰ চুবুৰীয়া সকলোৰে ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তুমি কেনেধৰণে প্ৰিপেয়াৰ হৈছিলা এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে? হয়, মই APSC দিয়াৰ উদ্দেশ্য মোৰ বহুত আগৰ পৰাই আছিলে। মই পষ্ট গ্ৰেজুৱেশ্যন যেতিয়া কৰি আছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত, তেতিয়াৰ পৰাই মই অলপ চলপ প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিছিলোঁ। তাৰপিছত যেতিয়া স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ, তাৰপিছত মই অলপ চিৰিয়াছলি লাগিলোঁ। কিন্তু সেই সময়তে মই অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ দি আছিলোঁ, আৰু তেনেকুৱাতে মই গুৱাহাটী উচ্চ ন্যায়ালয়ত চাকৰি পাইছিলোঁ, জুডিচিয়েল এছিষ্টেণ্ট হিচাপে মই বৰ্তমান কৰ্মৰত, আৰু চাকৰিৰ মাজতে মই প্ৰিপেৰেশ্যন কৰি আছিলোঁ। তুমি SSLC, HS বা স্নাতকোত্তৰ ক'ৰ পৰা কেনে? মই একেবাৰে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ গোলাঘাট 3 নং টাউন চানমাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা। তাৰপাছত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। তাৰপাছত মই গোলাঘাট দেৱৰাজুৱা মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছোঁ। সুখী হৈছোঁ। তেওঁক মই সৰুৰ পৰা ৰুটি গোটেই শিকাইছিলোঁ, তেনেকৈ আগবাঢ়ি গৈছে। পাপাকৰতো অশেষ চেষ্টা আছিলে তাৰ। APSC পৰীক্ষা প্ৰথম পৰীক্ষাটো দিওঁতে তেওঁ ভাত বনাই খুৱাইছিলে, এতিয়া কিন্তু তেওঁ নাই। মই সেইকাৰণে আজি কথাবিলাক